আই অসম। ভনী আৰু এখন ভাতৃ ৰাজ্যৰে সমান এই সাত ভনীৰ ৰাজ্যৰ মাজত প্ৰচাৰিত হৈ থকা কৃষ্টি সংস্কৃতি আপোনালোকৰ মাজত তুলি ধৰাৰ প্ৰয়াস মাত্ৰ কৰিছে। এই বংশৰ যাত্ৰা হ'ব পাৰে শত সহস্ৰ ভুল। এই ভুলখিনিক আপোনালোকে নিজৰ মতে শুধৰাই আমাক আদৰি ল'ব বুলি আমি আপোনালোকৰ ওচৰত সাষ্টাংগে জনাইছোঁ আমাৰ ভক্তি ভৰা প্ৰতিবাদ। এই আপোনালোকৰ সন্মুখত আমাৰ প্ৰথমটো প্ৰদৰ্শন হাজং নৃত্য। সকলোৱে মিলিজুলি নৃত্য চতৰ সংক্ৰান্তিৰ দিনা অসমত বহাগ বিহু পালন কৰা হয়। তাৰ লগতে সমান্তৰাল পালন কৰা হয়
যদি কৰে তেন্তে আমাৰ এই প্ৰচেষ্টা সফল হ'ব। আমাৰ আশাই ৰঙালী আৰু ৰঙীন ৰঙালী আৰু হিচাপে চিনাকি দিয়াৰ প্ৰত্যেক মুহূৰ্ততে সুযোগ আৰু সুবিধা প্ৰদান কৰিব। আকৌ শেষত এটাই কথা, বিহু আমাৰ মৰমৰ, বিহু আমাৰ চেনেহৰ, বিহু আমাৰ Jublee